এজনী বাৰবেৰী ছাগলী এই ছাগলীজনী আচলতে বিক্ৰী কৰা হৈ আছে আৰু বিক্ৰী কৰা হৈছে ধেমাজি দাদা এজনে মোক ছাগলী এজনী কথা কৈছিল ব্লেক স্পট তেখেতৰ কাৰণে আনিছিলোঁ ছাগলীজনী আনাৰ পিছতে প্ৰথমে হৈছিলে নিমুনিয়া আনি পেলাই আপোনাৰ 5 দিন 6 দিনমান থকাৰ পিছত তাই নিমুনিয়া হ'ল নিমুনিয়া ভাল হোৱাৰ পিছত তাই সেই ভৰিখন দেখিছেনে ফুলি আছে এইটো মানে কেলছিয়ামৰ প্ৰব্লেম হ'লে ছাগলীবিলাকৰ বিশেষ হয় তো এইটো এটা গ্ৰাম পজিটিভ বেক্টেৰিয়াল ডিজিজ হয় গ্ৰাম পজিটিভ বেক্টেৰিয়াল ডিজিজ হয় আৰু এই ছাগলীজনী আচলতে মই দি পঠাব পাৰোঁ কিন্তু মই নিদিলোঁ যেতিয়া তাই আহি পাই নিদিলোঁ কাৰণ মই এটা কথাই সদায় কওঁ ছাগলীজনী আহি পোৱাত 10 দিনমানৰ পিছত বা ছাগলীটো আহি পোৱা এসপ্তাহ পিছতহে আপোনালোকে ছাগলীজনী থাকিব নেথাকিব বাচিব নেবাচিব সেইটো আপুনি ক'ব পাৰিব হা তো আপোনালোকে যদি নতুন ছাগলী ফাৰ্ম খুলিম বুলি ভাবি আছে কেনেকুৱা ছাগলী ল'ব লাগিব লাগে 2 পইচা বেছিকৈ লওক দিয়ক কিন্তু পইচাটো যাতে আপোনালোকে মৰা নপৰে আজি গোটেইখিনি ভিডিঅ'টোৰ মাধ্যমত ক'ম আপোনালোকে ভিডিঅ'টো চালে সব কথা গম পাই যাব নমস্কাৰ বন্ধুসকল মই ললিত কুমাৰ নাথ আপোনালোকে চাইছে ফাৰ্ম লাইফ আছাম আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ ৰাইজৰ যিবিলাকত মানে ফাৰ্মিং কৰিম বুলি ভাবি আছে আগন্তুক দিনত ফাৰ্ম কৰিম বুলি ভাবি আছে বা যোনে বৰ্তমান ফাৰ্ম কৰি আছে কিন্তু মানে বাহিৰৰ পৰা আনা ছাগলী সোমাম বুলি ভাবিছে বিশেষ আগত দিয়া ভিডিঅ'টোত কিছুমান কথা আপোনালোকক মই কৈছোঁৱে কিন্তু সম্পূৰ্ণ বিস্তাৰভাৱে কোৱা নাই এতিয়া মই আপোনালোকক বিস্তাৰভাৱে ক'ব ওলাইছোঁ থাম্বনেইলটো বেলেগ হয় আৰু ভিডিঅ'টো বেলেগ মানুহ কিছুমানে ভাবিব কি ফ্ৰড হিচাপে ভিডিঅ' বনাইছে মই আচলতে কোনো ফ্ৰডিং হিচাপে ভিডিঅ' বনোৱা নাই আচলতে মই আপোনালোকৰ যাতে যিখিনি জমা পুঁজি যিখিনি সাঁচনীয়া ধন আমাৰ অসমীয়া মানুহ আজি 2019 চনৰ মই ট্ৰেডিঙত লাগি আছোঁ 2019 চনৰ ট্ৰেডিঙত লাগি আছোঁ 2016 চনৰ ফাৰ্ষ্ট মানৰ মই ছাগলী ফাৰ্মিঙত লাগি আছোঁ বহুতকেইটা ব্ৰিড চেঞ্জ কৰি আহি লাষ্টত বৰাও বাৰবেৰীত মই শিফ্ট হ'লোঁ বৰাও বাৰবেৰীত শিফ্ট হ'লোঁ এতিয়া মই আপোনালোকক যিটো কথা ক'বলৈ গৈ আছোঁ সেইটো বহুতে গুৰুত্বপূৰ্ণ কথা হয় এই কথাটো শুনি আপোনালোকে যিখিনি মই ক'লোঁ যে সাঁচনীয়া ধন যিটো আপোনাৰ মানে এনেই যাবলৈ আছিলে সেই পইচাটো আপোনালোক বাচি যাব চাওক বাহিৰৰ পৰা যেতিয়া ছাগলী এটা আনে সেই ছাগলীটো অনাৰ পিছত মানুহে এটা সপোন দেখে যেনেকৈ মই বৰ আনিছোঁ বা আগতে যিবিলাক ব্ৰিড পুহিছোঁ মোৰ মানে এটা প্লানিং আছিলে ইমান টকা ইনকাম কৰিম বা এনেকুৱা নহয় মোৰ প্লানিং যেনেকৈ কৰিছোঁ এনেকৈ ইনকামো কৰিছোঁ আজি তাইখন মোৰ বৰে ভাল এটা ইনকাম দি আছে মোক তো ব্ৰিডিং ফাৰ্মখনৰ কথা কৈ আছোঁ মই ট্ৰেডিঙো কওঁ যিহেতু কম বেছি পৰিমাণে মোৰ ট্ৰেডিঙো হৈ থাকে যেতিয়া আপুনি বাহিৰৰ পৰা ছাগলী আনা মানুহ এজনৰ পৰা যেন মোৰ পৰা আপুনি ছাগলী ল'লে আপোনালোকে চবতকৈ প্ৰথমে মোৰ পৰা যেতিয়া ছাগলীটো ল'ব লওঁতে আপোনালোকে মোক সুধিব ললিত দা ছাগলীটো আনা কেই তাৰিখে আনিছিলে আপুনি মই ক'লোঁ 1 তাৰিখে ঠিক আছে 1 তাৰিখে ছাগলীটো আনিছে আপুনি 3 তাৰিখে বা 4 তাৰিখে ফোন কৰিছে আপুনি ক'ব মোক 12 তাৰিখে মই ছাগলীটো ল'ম আপুনি এইকেইটা ছাগলী মই বুকিং কৰিলোঁ মই আপোনালোকক 12 তাৰিখে ছাগলীটো ল'ম কিহৰ কাৰণে কৈছে এতিয়া কথাটো মই বুজাই দিছোঁ শুনক আপোনালোকে যেতিয়া আপোনাৰ বাহিৰৰ পৰা এটা ছাগলী আহে সেই ছাগলীটো সি তাৰ বডিত বহুত কিছুমান ভাইৰাছ লৈ আহে আপোনালোকক ক'ব পাৰে মানুহে মই ফাৰ্মৰ পৰা আনিছোঁ ছাগলী খানমিহলি ফাৰ্মৰ পৰা বস্তু নাহে কেতিয়াও সেই ফাৰ্মাৰটো যোনটো মানে চব টেডাৰ হয় টেডাৰে মানে যিটো কৰে বস্তুবিলাকত এখন ফাৰ্মত জমা কৰি পেলাই ছাগলীখিনি ভিডিঅ' বনাই পেলাই দিয়ে হা সেইবিলাকত কোনো ভেকচিনেটেড ছাগলী নহয় আৰু কোনো ধৰণৰ আপোনাৰ মানে ফাৰ্মৰ পৰা আনা ছাগলী নহয় সেইবিলাকত চব বজাৰৰ পৰা কালেক্ট কৰা ছাগলী হয় মই যেতিয়া চিৰহী ছাগলী ৰাজস্থানৰ পৰা আনিছিলোঁ মই নিজে আজমেৰৰ যিখন শনিবাৰ বজাৰ লাগে তাৰ পৰা মই নিজে কালেক্ট কৰিছোঁ আপোনালোকক কৈছোঁ শনিবাৰ মঙলবাৰ যিখন আজমেৰৰ বজাৰ লাগে মই তাৰ পৰা কমচে কম 4 গাড়ীমান ছাগলী আনিছোঁ মই কিন্তু কোনোদিনাখন কোৱা নাই কি মই খেতিয়কৰ ঠাইপে ফাৰ্মাৰ ঠাইপে যাই পেলাই কালেক্ট কৰি আনিছোঁ মই নিজে বজাৰৰ পৰা যাওঁ মই নিজে কিনো আনি পেলাই চালোঁ মই হিচাপ কিতাপ কৰি মই সদায় এটা কথাই চাওঁ যিজন ফাৰ্মাৰ ঠাইত যায় সেই ফাৰ্মাৰ ঠাইত যাই পেলাই ছাগলীটো যাতে নমৰে কিহৰ কাৰণে নমৰে সেইটো এটা বহুত ডাঙৰ গুৰুত্বপূৰ্ণ কথা আছে চাওক কিছুমানে গম পায় কিছুমানে গম নাপায় মই ITBত হেড কনষ্টেবল হিচাপে কাম কৰি আছিলোঁ হেড কনষ্টেবল 2007 চনত ভৰ্তি হৈছিলোঁ আৰু 2020 চনৰ অক্টোবৰ মাহৰ 30 তাৰিখে মই ITBৰ VRS ল'লোঁ লৈ ফুল টাইম গড ফাৰ্মিং কাউ ফাৰ্মিং আৰু পিগাৰীত লগতে মোৰ ফিচাৰী আছে 3টামান সেইবিলাকলৈ মই জড়িত হৈ আছোঁ মানে মোৰ মতলব এইটোৱে মোৰ নিজৰ ফাৰ্মখনটো মই এটা নেক্সট লেভেলত লৈ যাবলৈ কাৰণে ভাবি আছোঁ কাৰণ অলৰেডি এনেকুৱা বহুত ডাঙৰ ফাৰ্মাৰ আছে আমাৰ অসমত তো মই এনেকুৱা এটা প্লানিং যিহেতু মই কৰি আছোঁ মই আমাৰ অসমীয়া মানুহখিনিৰ সৈতে সদায় মানে মিলি চলিব লাগিব বা আমাৰ অসমীয়া মানুহখিনিৰ সৈতে সদায় মই যেতিয়ালৈকে যি থাকোঁ মোৰ যেতিয়ালৈকে গাত বল আছে মই যেতিয়ালৈকে ফাৰ্মিং কৰি থাকিম তেতিয়ালৈকে মই সদায় অসমীয়া মানুহখিনিৰ সৈতে মিলি চলিব লাগিব কাৰণ মই যদি মোৰ মাৰ্কেটখন বেয়া কৰি লওঁ প্ৰথম অৱস্থাত এতিয়া ধৰক মই অপেনিঙতে যদি মই মাৰ্কেট বেয়া কৰি লওঁ মই পিছলৈ মাৰ্কেটটো ক'ৰ পৰা পাম নেপাম আমাৰ অসমীয়া মানুহখিনি মোক বেয়া পাব মই বিহাৰ যাইতো ব্যৱসায় নকৰিম মই ৰাজস্থানত যাই ব্যৱসায় নকৰিম পাঞ্জাৱ হাৰিয়ানাত ক'তো ব্যৱসায় নকৰিম মই ব্যৱসায় কৰিম মই ফাৰ্মিং কৰিম ক'ত অসমত অসমীয়া মানুহখিনিৰ লগত কৰিম
তো কি হ'ব লাগিব মই মানে অসমীয়া মানুহখিনিৰ সৈতে ভাল হৈ থাকিব লাগিব মই আমাৰ ৰাইজখনৰ সৈতে ভাল হৈ থাকিব লাগিব তেতিয়াহে মই ব্যৱসায়টো কৰিব পাৰিম কিন্তু বাহিৰৰ মানুহ এজনে সেইটো মটিভ নহয় সেই মানুহটোৱে ছাগলী আনি পেলাই যিকোনো এটা জেগাত বৰ্তমান এনেকুৱা চলি আছে এটা মানুহে ছাগলী লৈ আহিলে সেইটো ছাগলী আনি পেলাই আপোনাৰ কোনোবা এটা জেগাত ষ্টক কৰিলে মোকে এনেকুৱা অফাৰ আহিছিলে লাষ্ট নম্বৰটো 66 আছে মই নম্বৰটো কথাও কওঁ সেই মানুহটো এতিয়া বেলেগ কোনোবা জেগাত ছাগলী ৰাখে হ'বলা বিহাৰী হয় সেই মানুহটোৱে মোক অফাৰ দিছিলে ললিত দা আপুনি মই আপোনাৰ ছাগলীখিনি আপোনাক মই দিম আৰু ছাগলীখিনি আপুনি ইউটিউবত দিব আৰু আপোনালোকে বেচিব মোক এটা পাৰ্চেণ্টেজ দিলেই হ'ল মই সুধিছিলোঁ তাক ছাগলী কেনেকৈ ল'বি কি কৰিবি সি কৈছিলে মই আপোনাৰ ঘৰত পেলাই দিম আহি আপুনি মোক 14,000কৈ দিব লাগিব ছাগলী মই আপোনালোকৰ দামটো কথা কৈ দিছোঁ মই ট্ৰেডাৰৰ পৰা যেতিয়া এতিয়া ছাগলী লৈ পেলাই আনি পেলাই ট্ৰেডিং কৰিবলৈ বেছি আছোঁ মই তেতিয়াও সেনেকৈ আপোনাৰ 14,000 মান টকাকৈ মোক পৰি যায় 14,000 13,500 সেনেকৈ ছাগলী এটাত মোৰ পৰি যায় মই আপোনালোকৰ দামটো কৈ দিছোঁ আজি 14,000 13,500 এনেকৈ এটা ছাগলী পৰি যায় আৰু যদি ভাল ব্ৰীড আনো জাখাৰণা সিহঁতৰ দাম আৰু বেছি পৰে কিন্তু ধৰক আপোনাৰ 20 মানলৈকে আহি হেৰি হৈ যায়গৈ তো যেতিয়া আপুনি মই মানা কৰি দিলোঁ মই মানা কৰি দিয়া এটা কথা মই আপোনালোকক এটা কথা কওঁ যেতিয়া ছাগলীটো আহি পায় আপোনালোকক যে মই ক'লোঁ ছাগলীটো আহি পোৱাৰ পিছত আপোনালোকে 10 দিনৰ পিছত ছাগলীটো ল'ব চাওক দেই এইখিনি কথাটো মেজিকটো এইখিনিতে আছে আপোনালোকৰ কথাটো যেন ট্ৰেডাৰটোৱে সদায় এটা কথা মনত ৰাখিব মই এসপ্তাহৰ ভিতৰত গোটেই ছাগলীখিনি বেছি শেষ কৰোঁ লাগে কিছুমান ছাগলী শেহতীয়াকৈ লাষ্টত যিখিনি ছাগলী আছে তেখেতৰ ঠাইত যদি মানে 10,000 11,000 পৰি আছে 7,000 টকাতে বেচিব মানে সি প্ৰথমত ছাগলীখিনি পইচাটো ইনকাম কৰি ল'লোঁ 14,000 15,000 16,000 18,000 এনেকৈ বেচিলে যিখিনি ছাগলী ভাল ছাগলী আছিলে দেখিবলৈ ধুনীয়া আছিল তাত মানে ইনকামটো কৰি ল'লে যিখিনি লাষ্ট ছাগলী যিখিনি মানে উলিয়াব লাগে গম পাই গ'ল অলৰেডি সিহঁতৰ বেমাৰ লাগি গ'ল মানে 10 দিন মান এসপ্তাহমানৰ পিছত ছাগলীটো কি হ'ব প্ৰথমে চৰ্দি লাগিব চৰ্দি লগাৰ পিছত আপোনালোকে চাব দেই এই মোৰ ভিডিঅ'টো বনোৱা এটা কথা আছে এই ভিডিঅ'টো মোক বনাবৰ কাৰণে এজন লোৱাৰ সময় এজন মানুহে মোক দিছিলে তেখেতে 3টা ছাগলী ক'ব পৰা লৈছিলে 3টা ছাগলী ক'ব পৰা লৈছিলে আৰু 3টা ছাগলী এটাও ছাগলী নাবাছিলে সেইকাৰণে মোক কৈছিলে কি ললিতা এনেকুৱা ভিডিঅ'টো আপুনি বনাই দিব যিটো মানে মোৰ নিচিনা বহুত কিছুমান মানুহ আছে মানে নাজানে ঘপককৈ ছাগলী উঠাই মই তুমি কিমানকৈ উঠাইছিলা কৈছে মই 14,000কৈ উঠাইছিলোঁ ফিমেল দুজনী আৰু মতাটো মই 16,000 টকাত লৈছিলোঁ ঠিকে আছে এতিয়া লাভ হ'ল নাই কৈছে মই দাদা কৈছে মই ফাৰ্মখনটো বনালোঁ সেইখিনি পইচা মোক গ'লে তো আৰু উল্টাকৈ মোৰ এনেকুৱা লছ হৈছে 3টা ছাগলী এটা ছাগলী নাবাছিলে আৰু ডক্টৰ মাতিলে আগবেলা মাতিলে ভাটিবেলা আহে সদায় বাহিৰৰ পৰা ছাগলী অনাৰ পিছত যেতিয়া আপোনাৰ ছাগলীটো বেমাৰ হ'ব আপুনি 5 দিনৰ এটা এণ্টিবায়'টিক কোৰ্চ কৰিব লাগিব এটা ঔষধৰ দাম এটা ইনজেকশ্যনৰ দাম 208 টকা আপুনি যদি কিডোজা ফিডোজা সেনেকুৱা মানে সাধাৰণ যদি মানে অনলি চেফটাৰজন থকা সেনেকুৱা যদি আপুনি ইনজেকশ্যন মাৰে ছাগলী ভালেই নহয় আপুনি কমচে কম চেফটাৰজন টেজুবেক্টন মিক্স কৰি পেলাই মাৰিব লাগিব বডি ৱেইট হিচাপে মাৰিব লাগিব তাৰ লগত আৰু 4টা মান ইনজেকশ্যন এক্সট্ৰাকৈ মাৰিব লাগিব তেতিয়া যে আপোনাৰ ছাগলীটো বাচিব লাগিব তো তেনেকুৱা যেতিয়া এটা পৰিস্থিতিত ছাগলীটো যদি সেনেকুৱা এটা হয় তেতিয়াহ'লে সেই মানুহটোৱে যেতিয়া ছাগলীত আমাক সাধাৰণ মানুহ এটা মানে ভাবি পেলাই ছাগলীটো লৈ গুচি যায় লৈ যোৱাৰ পিছত সেই বেমাৰটো যদি আৰম্ভ হৈ যায় সেই মানুহটো বাচাব নোৱাৰে মানে কেৰেলাতকৈ গুটি দীঘল বুলি যে কথা এটা আছে সেইটো হৈ যায় কি হয় ছাগলীটো মৰি যায় আৰু গোটেই জীৱনৰ কাৰণে এটা কথা কৈ যায় কি বাহিৰৰ ছাগলী আহি পেলাই নেবাচে এতিয়া আপোনালোকে ৰয়ক দেখিছে এইটো মই 4 মাহৰ পোৱালি আনিছিলোঁ মই ইয়াক আনিছিলোঁ বহুত দামত আনিছিলোঁ তেতিয়া কথা নকওঁ বহুত দামত আনিছিলোঁ আজি তাৰিখত সি আপোনাৰ কিমান আছে ই কমচে কম 105 কেজি 107 কেজিৰ ভিতৰত এনেকুৱা ৱেট আছে তাৰ এডাল পূৰা 3 বছৰ এটা মেল হয় সি তো আনাৰ পিছত কাৰণ মই এই ছাগলীটো বাচাব কিয় পাৰিলোঁ মই সেইখিনি কথা জানো মই অলৰেডি মানে ছাগলী কি ট্ৰিটমেণ্ট কৰিব লাগে মই সেইখিনি কথা জানো কিন্তু আপোনালোকে নতুন মানুহ এজনে যেতিয়া নেজানিব তেতিয়া আপোনাৰ ছাগলীটো মৰি যায় এতিয়া মেইন কথা হ'ল কি মোৰ পেজন মই ছাগলী লওক বুলি বা সেই জাপে ল'ব জাপে আপোনালোকে কম দাম য'ত কম দামত পাইছে তাপে লওক ছাগলী কিন্তু আপোনালোকে এটা কথাই ক'ব ছাগলীটো আপোনালোকে মোক 10 দিন ৰাখি দিব লাগিব 10 দিন ৰাখি পেলাই দিব লাগিব 10 দিন ৰাখি পেলাই দিয়ে যেতিয়া আপোনালোকে যিমানত পাইছে লাগে 5,000 টকাতে পাইছে আপোনালোকে ছাগলী লওক যদি আপোনালোকে 10 দিন ছাগলী ৰাখি দিয়া নাই তো আপোনালোকে ছাগলী নল'ব 101% মই আপোনালোকক গেৰাণ্টি দি গৈছোঁ সেই ল'ৰাটোৱে যেনেকৈ ক'লে না 3টা আনিছিল গোটেই 3টা মৰিলে আপোনালোকে হয়তো কোনোবাই 10টা ছাগলী লৈছে সেই 7টা ছাগলী মৰি পেলাই 3টা ছাগলী বাচাব পাৰে যদি নতুন মানুহ হয় মই এতিয়া ছাগলী বেচিছোঁ চাওক সেই আপোনালোকে প্ৰথম বাৰবাৰী ছাগলীজনী দেখালোঁ ধেমাজি এজন দাদাই মোক অৰ্ডাৰ দিছিলে তেখেতে অলৰেডি মোৰ পুৰণা কাষ্টমাৰ হয় ছাগলীজনী আনিলোঁ প্ৰথমে অনাৰ পিছতে 4 দিনমানৰ পিছত তাই জ্বৰ চৰ্দি হ'ল জ্বৰ চৰ্দি পেলাই লাহেকৈ সেইটো নিমুনিয়া টাইপ হৈ গ'ল তাইক মই ট্ৰিটমেণ্ট কৰিলোঁ দেখিছে আপুনি ছাগলীজনী কিমানখিনি ঠিক হ'ল তাৰপিছত সেইটো মানে আপোনাৰ যিটো ভৰি ফুলা বেমাৰটো সেইটো হ'ল সেইটো যেতিয়া হৈ গ'ল সেইটো হোৱাৰ লগে লগে ছাগলীজনী আকৌ ৰাখি দিবলগীয়া হ'ল এই ছাগলীজনী এটা কমছে আৰু মই 20 দিন ৰাখি পেলাই দিম ছাগলীজনী দিমেই কিন্তু মই 20 দিনমান ৰাখি পেলাই দিম তেতিয়া আপোনাৰ ছাগলীজনী সুস্থ হ'ব তো মেইন কথাটো হৈছে কি আপুনি পইচাটো যিহেতু দিছে
আপোনালোকৰ পইচাটোতো জিন্দা থাকিব লাগিব না পইচাটো জিন্দা থাকিলেহে আপোনাক আকৌ সেই পইচাটো আকৌ পইচা বনাই দিব আপোনালোকৰ যদি বস্তুটোৱে জিন্দা নাথাকে আপোনালোকে যদি যিটো বস্তু আপুনি আনিছে সেই বস্তুটো যদি আপোনাৰ ফাৰ্মতে নাথাকে আপোনালোকে কি আকৌ সেই মহা বস্তুটো পইচা দিব জানো নিদিয়ে নহয় তো সেইকাৰণে একদম অলপমান দিমাগ লগাব দিমাগ লগাই পেলাই কামবিলাক কৰিব কাৰণ বাহিৰৰ পৰা মানুহ এটা যেতিয়া আহি পেলাই বস্তু আপোনালোকৰ ঘৰত ইয়াত আহি পেলাই অসমত বেচিব নহয় সি লগত তাক মানে ইনকম লাগে লগত ইনকম লাগে পইচাটো বস্তুটো দিলে পইচাটো ল'লে ফুৰ হৈ ওলাই গুচি গ'ল কিন্তু মই ললিত নাথাকে কিন্তু সেনেকুৱা কৰিব নোৱাৰোঁ কাৰণ মই ফুল টাইম যেতিয়ালৈকে যি আছোঁ মই তেতিয়ালৈকে গড ফাৰ্মিং পিগ ফাৰ্মিং কাউ ফাৰ্মিঙত লাগি আছোঁ তেতিয়া ফিছ ফাৰ্মিঙত লাগি আছোঁ তো মই তেতিয়ালৈকে গোটেই অসমৰ জনতা অসমৰ ৰাইজক লৈ মই সদায় মাৰ্কেটটো চলাই নিব লাগিব ইয়াত যাতে মই বদনাম হৈ যাওঁ মই বদনাম হৈ গ'লে মোক 10টা মানুহৰ মানে এটা কথাই মই এবাৰ যদি বদনাম হৈ যাওঁ 10টা মানুহে ক'ব ললিত নাথে এনেকুৱা আৰু মই এতিয়া ছাগলী যাতে বাচাই পেলাই দিছোঁ আৰু মোৰ ঠাইত যিমানবিলাক কাষ্টমাৰ আহে সেইবিলাক প্ৰায় বেলেগৰ প্ৰথম ঢকা খাই পেলাই তাৰপিছত মোৰ ঠাইত আহে সেইটোৱে ভিডিঅ'টো মেইন কথা থাম্বনেইলটো বহুত বেলেগ ষ্টাইলত বনালোঁ সেইটোৱে মেইন কথা হয় ভিডিঅ'টো বনোৱা সেইটোৱে মেইন কথা হয় বেমাৰী ছাগলীজনী দেখুওৱা সেইটো মোৰ মেইন কথা হয় কি আপোনালোকে বুজি পাওক আপোনালোকে নুবুজাকৈ নাজানাকৈ খপককৈ যায় আপোনালোকক আমাৰ অসমীয়া মানুহৰ হাতত বহুত বৰ বেছি পইচা নাথাকে 50,000 টকা এটা আমাৰ অসমীয়া মানুহৰ কাৰণে বহুত ডাঙৰ বস্তু গাঁৱৰ মানুহবিলাকৰ কাৰণে 5,000 টকা বহুত ডাঙৰ বস্তু 5,000 টকা কি 500 টকাই বহুত ডাঙৰ বস্তু হয় কাৰণ মই এখন গাঁৱত থাকোঁ মই আমাৰ গাঁৱৰ মানুহবিলাকত হওক বা আগতেও গাঁৱত আছোঁ মই মানুহবিলাকহঁতৰ ছিষ্টেমবিলাকত চাওঁ বুজি পাওঁ তেতিয়া মানে মানুহবিলাকহঁতক দেখোঁ মানুহবিলাকহঁতে 500 টকা 1,000 টকাৰ কাৰণে মানে যিটো ষ্ট্ৰাগল কৰিব লগা হয় খুজিব লগা হয় মোৰ ঠাইতে বহুত মানুহ আহে পইচা লৈ যায় আৰু এইবিলাক মানুহে কেতিয়াবা লওঁ পইচা উভতাই কিছুমানে দিয়ে কিছুমানে নিদিয়ে তেতিয়া মানে মই গম পাই যাওঁ ধৰক এতিয়া মই ছাগলী আনি পেলাই বেচিবলৈ কাৰণে মোৰ কাৰণে ডাঙৰ কথা নহয় মই পইচা একাউণ্টত ভৰাই দিলে মোৰ ছাগলী যিকোনো জেগাৰ পৰা ৰাজস্থানৰ পৰা হওক পাঞ্জাৱৰ পৰা হওক যিহেতু মানুহ মই বিলিভ ছিষ্টেমত কাম কৰোঁ মানুহবিলাকৰ সদায় এটা জেগা বনাব বিচাৰিছোঁ মনত অসমৰ মানুহখিনিৰ মাজত এটা জেগা বনাব বিচাৰিছোঁ আৰু চাওক মই চাকৰি এৰিটো হৈ পেলাই এইটো কাম কৰিছোঁ যিহেতু মই লাইফ টাইম এইটো কাম কৰিম লাইফ টাইম কৰিম কাৰণ এইটো কামত মই নিজে মালিক মই নিজে চাকৰ মই নিজে মালিক মই নিজে চাকৰ ইয়াত মোৰ কোনো টাইম টেবুল নাই আপুনি যদি ধৰক আপুনি ক'ৰবাত যদি কাম কৰিব যায় তেতিয়াহ'লে আপুনি মালিকে আপোনাক ক'ব এইটো কৰ কিন্তু আজি তাৰিখত মই নিজেই মালিক হয় মই নিজেই চাকৰ হয় তো সেইকাৰণে মোৰ কোনো টাইম টেবুল নাই নিজৰ লাইফ নিজৰ হিচাপে জি আছোঁ আৰু মই মাৰ্কেটত সদায় থাকিবৰ কাৰণে মই মানসিক বিলিভ ছিষ্টেমত কাম কৰিবই লাগিব তেতিয়াহে মই ছাকচেছ হ'ম মোৰ লগতে যিখিনি মানুহ জড়িত আছে সেইখিনি ছাকচেছ হ'ব বাকী ভিডিঅ'টো সেইটোৱে আছিলে যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নেক্সট টাইম এনেকুৱা ভিডিঅ' ঠিক আছে জয় আই অসম